নমস্কাৰ, জয় অসম। মই সূৰ্য ডেকাই মোৰ SD মনিদৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা 2022-23 লিষ্টত আপোনালোকৰ নামটো আছে নে নাই, ঘৰটো চেংচাছ হ'ল নে নাই, নে ঘৰটো পইচা সোমাইছে নে নাই, সেই বস্তুটো আমি কেনেকৈ চেক কৰিব লাগে আমাৰ নিজৰ এণ্ড্ৰইড মোবাইলতে, সেই বিষয়ে আমি অলপ জানিবলৈ চেষ্টা কৰিম। আৰু এই ৱেবছাইটটোলৈ কেনেকৈ যায় ইয়াৰ লিংকটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিলে সেই ৱেবছাইটটোলৈ লৈ যাব, যিটো এতিয়া ৱেবছাইটৰ জৰিয়তে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লগতে আৰু এটা কথা জনাওঁ যে বহুত মানুহ এনেকুৱা হয়, ঘৰ আপোনালোকৰ নামত চেংচাছ হয়, পইচাও সোমায়, কিন্তু আপোনালোকে বেংকত গৈ চেক কৰে যে আপোনালোকৰ পইচাও সোমোৱা নাই বা আপোনালোকৰ কাৰো একাউণ্টতো পইচা সোমোৱা নাই। তে এই ঘৰৰ ID যিটো নম্বৰ থাকে, সেই নম্বৰ IDৰ জৰিয়তে আপোনালোকে সেই পইচাটো কাৰ একাউণ্টত সোমাইছে বা কাৰ তাত সোমাইছে সেই বস্তুটো চেক কৰিব পাৰিব। যদি কোনো সদাশয় ব্যক্তি তেনেকুৱা হৈছে তে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় এই ক্ষেত্ৰতো এটা ভিডিঅ' বনাই মই আপলোড কৰি দিম। তে আমি এতিয়া পলম নকৰি আমি ৱেবছাইটটোলৈ যাওঁ। আৰু লগতে সকলোকে অনুৰোধ, মোৰ যদি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কিবা সকাহ হয় তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা অসুবিধা হয় তে আপোনালোকে কমেণ্ট কৰি মোক জনাবলৈ চেষ্টা কৰিব। ইয়াতে দেখিছে ক্ৰোম ব্ৰাউজাৰটো আপোনালোকৰ নিজৰ মোবাইলত থাকেই, সেইটো আপোনালোকে অপেন কৰি ল'ব। ইয়াতে লিখিব RH ৰিপৰ্টিং। মোৰ যিহেতু আছিলে টাইপ কৰা, সেইটো কাৰণে আহি গৈছে NIC.in। ইয়াতে ক্লিক কৰি দিলে বা চাৰ্চ কৰি দিলে ডাইৰেক্ট আপোনালোক ৰিপৰ্টিং পেজত লৈ আহিব। ৰিপৰ্টিং পেজ মানে হোম পেজলৈ আপোনালোকক নিনিয়েগৈ। এইটো হোম পেজ দেখিছে, ইয়াতে ছাইডৰ ৰিপৰ্টিং পেজ আছে, ৰিপৰ্টিং পেজলৈ আপোনালোকক লৈ আহিব। ইয়াতে এটা কথা কওঁ, মোবাইলত অৱশ্যে আৰু কিছু অপশ্যন আছে। ইয়াতে থ্ৰীডত দেখিছে, ইয়াতে ক্লিক কৰিলে ইয়াতে আৱাজ ছফ্ট কিবা কিবি আছে। ইয়াতে ধৰি লওক ইয়াতো বহু বিষয় আছে জানিবলগীয়া। এই বিষয়ে এই চাৰ্টত থকা বিষয়ে জানিবলৈ হ'লে মই পিছত আকৌ পুনৰ এটা ভিডিঅ' বনাই দিম। প্ৰথমে আমি যিটো সাধাৰণ বস্তু 1 মিনিটতে আপুনি আপোনাৰ নিজৰ ঘৰৰ নামটো চেক কৰিব পাৰে, আপোনাৰ টকা সোমালে নাই সেইটো চেক কৰিব পাৰে, সেই বিষয়টো আমি জনাই লওঁ। ইয়াতে মনত ৰাখিব, ইয়াতে ফিজিকেলি প্ৰগ্ৰেছ ৰিপৰ্ট লিখা আছে, যিহেতু 1 নম্বৰ তাৰপিছত অপশ্যনত 2 নম্বৰটো দেখিছে, 2 নম্বৰত হাউচ প্ৰগ্ৰেছ এগেইন দ্য টাৰ্গেট ফাইনেন্সিয়েল ইয়াৰ, এই 2 নম্বৰ অপশ্যনটো। আৰু যদি মোবাইলত অকণ অসুবিধা হয় আপোনালোকে এনেকৈ জুম কৰি ল'ব পাৰে। জুম কৰি লৈ তাৰপিছত 2 নম্বৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে তেনেই সাধাৰণ, একেবাৰে সাধাৰণ সময় নালাগে ইয়াতে। তাৰপিছত ইয়াত PMAYG কমিউলেটিভ প্ৰগ্ৰেছ টিল ডেট লিখা আছে। তাৰপিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা, ইয়াতে অল ষ্টেটত গৈ আপোনালোকে নিজৰ, যিহেতু আমি অসমটোৱে চিলেক্ট কৰিম। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট আহিব, ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো সকলো ডিষ্ট্ৰিক্ট ইয়াতে আছে দেখিছে। ডিষ্ট্ৰিক্টৰ লিষ্টত গৈ মোৰ যিহেতু ইয়াত ৱেষ্ট কাৰ্বি আংলং, ইয়াতে মই মোৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিলোঁ। তাৰপিছত দেখিব ইয়াতে আহি যাব ব্লক আহিব, আপোনালোকৰ যি ব্লক হয় ব্লকটো আপোনালোকৰ ইয়াত মেনশ্যন থাকিব। মই কৰা ধৰণে, যেনে আমাৰ ব্লকটো আমৰি, আপোনালোকে আপোনালোকৰ ব্লকটো ইয়াতে টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰাৰ লগে লগে এনেকৈ অট'মেটিক ষ্টেপ বাই ষ্টেপ গৈ থাকিব, পেজটো স্ক্ৰল ডাউন হয়। তাৰপিছত ইয়াতে দেখিব পঞ্চায়ত। এতিয়া আমাৰ কি হয়, অট'নমাছ কাউন্সিলত আমাৰ কাৰ্বি আংলঙত পঞ্চায়ত ইলেকশ্যন নহয়, পঞ্চায়ত নাই কাৰণে পঞ্চায়ত ইলেকশ্যন নহয়, কিন্তু বাকী অসমত পঞ্চায়ত ইলেকশ্যন হয়, পঞ্চায়ত আছে। এতিয়া আপোনালোকে যি পঞ্চায়ত পৰে সেই পঞ্চায়তৰ নামটো আপোনালোকে চিলেক্ট কৰি দিব। এতিয়া মই যিহেতু নাই, সেইটো কাৰণে ন' পঞ্চায়ত চিলেক্ট কৰিছোঁ। অকণমান সময় লাগিছে মোৰ নেটটো শ্ল' হোৱাৰ কাৰণে। আপোনালোকৰ নেট সুবিধা থকা জেগাত হ'লে খুবেই ভাল হয়। খুব নিমিষতে আপুনি 1 মিনিটত আধা মিনিটতে ঘৰ আপোনালোকে চেক কৰিব পাৰে। তাৰপিছতে ইয়াতে মোক সুধিছে, মানে ইয়াত এটা কুৱেশ্যন মাৰ্ক সুধিছে যে 72 আৰু 90 কিমান হয়। তে 72, 90, 162 হয়। ইয়াতে লিখি দিলোঁ 162। তে ইয়াতে মই ছাবমিট কৰি দিম।
যদি এই যিটো আপোনাক কুৱেশ্যন মাৰ্ক সোধে যে 72, 90 বা তেনেধৰণৰ কিবা আহে, সেইটো যদি কেতিয়াবা ভুল হয়, কিন্তু সেইটো পুনৰ আকৌ মানে উত্তৰটো দিবলৈ দিয়ে। পুনৰ উত্তৰটো দিলে তেতিয়া আকৌ পুনৰ সঠিকভাৱে আহি যাব। নেটৰ খুবেই আমাৰ অসুবিধা ইয়াতে। তো মানে নেটটো সময় লাগিছে মোৰ। দেখিছে ইয়াতে আহি গ'ল। নেটটো শ্ল' হৈছে মোৰ, খুবেই শ্ল' হৈছে নেটটো। ইয়াতে দেখিছে, ইয়াতে দুটা বিষয় মই কওঁ। ইয়াতে ডাউনলোড এক্সেল, ডাউনলোড PDF, এই দুটা ফাইলত আপোনালোকে দুই ধৰণে ডাউনলোড কৰিব পাৰে, এক্সেল আৰু PDFত। ইয়াতে আপোনালোকে ডাউনলোড কৰিব পাৰে, মোবাইলতে হওক, আপোনালোকৰ লেপটপত হওক। লেপটপ বা ডেস্কটপত হ'লে খুব ভাল হয় এই বিষয়বিলাক। তথাপি মোবাইল, নিজৰ হাততে মোবাইল আছে, নিজৰ ঘৰটোৱে চেক কৰিব, সেইটো কাৰণে মোবাইলতে য'তেই ত'তে আপোনালোকে চেক কৰিব পাৰে। এতিয়া কথা আহিল চিৰিয়েল নম্বৰ। চিৰিয়েল নম্বৰটো মেটাৰ নকৰে আপোনালোকৰ, মেটাৰ কৰিব গাঁওখনৰ নামটো। যিহেতু ইয়াতে দেখিছে ভিলেজ নম্বৰ, এইটো ভিলেজ লিখা আছে, এইবিলাক গাঁৱৰ নাম। তাৰপিছত ইয়াতে ৰেঞ্জ নম্বৰ, এইটো আপোনালোকৰ এই নম্বৰটো বেলেগ এটা মই যিটো কৈছিলোঁ যে কাৰোবাৰ পইচা ক'ৰবাত নোসোমায় বা ঘৰ চেংচাৰ্জ হয় কিন্তু পইচা নোসোমায়, সেই ক্ষেত্ৰত কাম দিয়ে। যদি সোমাইছেতো একো নাই। তাৰপিছত বেনিফিচাৰী নেম, বেনিফিচাৰী নেমটো ইয়াতে যাৰ নামত ঘৰ আহিব তাৰ নামত ইয়াতে নামটো থাকিব। তেখেতৰ ফেমিলি, মা দেউতা কোন আছে, কি দিছিলে, সেইমতে আহিব। ইয়াতে এইটো মানে জইণ্ট ফেমিলি, ছিংগেল, মানে কোনোবা বিধৱা মানুহ আছে নেকি, সেইখিনি মেনশ্যন থাকে। তাৰপিছত ইয়াতে চেংচন নাম থাকিব, চেংচন 2022, 2023 কেতিয়া হোৱা তালিকা 2022 দেখিবলৈ পাইছে। তাৰপিছত চেংচন এমাউণ্টটো কিমান আহিব, ধৰি লওক এতিয়া আৰ্বন আৰু ৰুৰেল দুটা আছে। আৰ্বন এৰিয়া মানে চহৰীয়া এলেকাত 2,30,000 নেকি, আৰু গাঁৱলীয়া ধৰি লওক গ্ৰামীণত 1,30,000 টকা। এইটো 1,30,000 টকা দেখিবলৈ পাইছে। তাৰপিছত ইয়াতে ইনষ্টলমেণ্ট লিখা থাকিব, পেইড দ্বিতীয়, তৃতীয়, এটা বা নাই হোৱা ইয়াতে দেখিবলৈ পাব। তাৰপিছত কিমান ফাৰ্ষ্ট ইনষ্টলমেণ্টত কিমান গৈছিলে, ছেকেণ্ডত ইয়াত দেখিছে ফাৰ্ষ্ট লিখাৰ কাৰণে 32,500, দুটা যোৱাৰ কাৰণে 81,250 টকা। তেনেকৈ কাম কিমান হৈছে, যেনেকৈ ধৰি লওক ফটো মাৰি আপডেট দিয়ে, সেই লিখা থাকে ইয়াত। ৰফ কেচ থাকে, প্লেন থাকে, মানে ধৰি লওক প্ৰিণ্ট গাঠিছে, প্লেন লেভেলকে হৈছে, আগৰ ওপৰ প্ৰিণ্টলৈকে হৈছে, তেনেকুৱা থাকে। তাৰপিছত তাত হাউচ সেইখিনি লিখা থাকে। এতিয়া ধৰি লওক গাঁওখন আপোনালোকৰ ইয়াতে চেক কৰিব, গম পালে আপোনালোকৰ এখন যিকোনো গাঁও আপোনালোকে ইয়াতে গাঁওখন মেনশ্যন হ'ল। এতিয়া গাঁওখন দেখিব কিমান নম্বৰ পৰা আপোনালোকৰ কিমান নম্বৰলৈকে আপোনাৰ গাঁওখন আছে। যেনে ধৰি লওক এতিয়া হাদাও নামৰ গাঁও এখন 143 পৰা এইফালে আপোনাৰ 162লৈকে আছে। সেইখিনিতে আপোনালোকে ইয়াতে লিষ্টখন চেক কৰিব আপোনালোকৰ নাম আছেনে নাই। এতিয়া বহু ক্ষেত্ৰত ধৰি লওক কিছুমান এনেকুৱা হৈছে, ধৰি লওক এতিয়া ইয়াতে নাম মেনশ্যন আছে, বহুতৰ নাম মেনশ্যন নাই। কিন্তু ইয়াতে জইণ্ট ফেমিলি বা ৱাইফ কোনোবা এনেকৈ দি থৈছে, কিন্তু বেনিফিচাৰীজনৰ নাম এয়া দেখিবলৈ পাইছে আছে, কিন্তু তেখেতৰ ৰিলেটিভ মাদাৰ, দেউতা কাৰোবাৰ নাম নাই। সেইটো কোনো ডাঙৰ মেটাৰ নহয়, বাট আছেনে নাই। কিন্তু ডাঙৰ মেটাৰ কেতিয়া হয়, ধৰি লওক যেতিয়া আপোনাৰ নামৰ ঘৰটো পইচা সোমায় কিন্তু আপোনাৰ একাউণ্টত নাহে, তেতিয়া কিন্তু সেইটো মেটাৰ কৰে। যদি আপুনি ইনকুৱাৰী কৰিবলৈ যায় বা ব্লকত যায়, তেতিয়া আপোনাৰ মা দেউতাৰ নাম কি আছিলে, আপোনাৰ নামৰ কোনোবা এজন থাকিব পাৰে। তো তেনেকুৱা সেইটো ক্ষেত্ৰত খুবেই প্ৰয়োজনীয় হয়। বাকী এনেই যদি সোমায় আপত্তি নাই। ইয়াতে আপোনালোকে গোটেই গাঁওখন চেক কৰি, নিজৰ নামটো চেক কৰি, পইচা সোমাল নে নোসোমাল, কিমান সোমাব বা নে কিয় সোমোৱা নাই। হাউচ চেংচন ইয়াত লিখা আছে, সোমোৱা নাই। 1,30,000 টকা ইছ্যু হৈছে, কিন্তু ইয়াতে 1 টকাও ইনষ্টলমেণ্ট সোমোৱা নাই। সেইটো কাৰণে ইয়াত খালী লিখা আছে হাউচ চেংচন হৈছেহে, কিন্তু পইচাটো সোমোৱা নাই। ঠিক তেনেধৰণে আপোনালোকে নিজৰ ঘৰটো আহিছে নাই ইয়াতে চেক কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তে লাইক কমেণ্ট নিশ্চয় কৰিব, আৰু ধন্যবাদ। সকলোকে ধন্যবাদ জনালোঁ। যদি কিবা অসুবিধা হয়
আপোনালোকে কমেণ্ট কৰি জনাব, নিশ্চয় সহায় কৰিবলৈ মই চেষ্টা কৰিম।